মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে এইবাৰ উঠিছে গুৰুতৰ অভিযোগ অনুসৰি নিশাৰ সময়ত চিকিৎসালয়খনত চিকিৎসক তথা ৱাৰ্ড বয় উপস্থিত নথকাৰ ফলত পুৱতে নিশা প্ৰায় 4 বজাত এগৰাকী প্ৰসূতিক লৈ আহি বিপাঙত পৰে মাছেগাঁৱৰ এটা পৰিয়াল। পিছত সংকটজনক অৱস্থাত প্ৰসূতিগৰাকীক মাকুমস্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়, কিন্তু চিকিৎসাধীন অৱস্থাতেই মৃত্যু ঘটে প্ৰসূতিগৰাকীৰ। ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজ। আজি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগত দণ্ডাধীশো চিকিৎসালয়খনত উপস্থিত হয়। পৰৱৰ্তী সময়ত ৰাইজৰ সৈতে হোৱা আলোচনাত চিকিৎসালয়খনৰ অধীক্ষকে বিষয়টো তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰু ইয়াৰ বাবে 3 দিনৰ সময় বিচাৰে। এতিয়া প্ৰশ্ন হয়, নিশাৰ সময়ত চিকিৎসালয়খনত চিকিৎসক আৰু ৱাৰ্ড বয় উপস্থিত নথকাৰ অভিযোগ কিমান সত্য, আৰু চিকিৎসাৰ ক্ষেত্ৰত হোৱা কোনো গাফিলতিৰ বাবে সংঘটিত হ'ল নেকি প্ৰসূতিগৰাকীৰ মৃত্যু? তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য। ৰাতিপুৱা এজনী গৰ্ভৱতী মহিলা আছিলে, মহিলাৰ বিষ হোৱাৰ কাৰণে মানে ইয়াত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় আনিলে। কিন্তু ৰাতিপুৱা অহাৰ পাছত কোনো এজন মানে ডক্টৰ নাইকিয়া, ডক্টৰ বাইদেউকো মানে যিটো ইনফৰ্মেশ্যন দিবলৈ তেখেতৰ ৱাৰ্ড বয় কোনো নাছিলে। নথকাৰ কাৰণে লৈ যোৱাৰ পাছত লেট হোৱাৰ কাৰণে তেখেতে মৃত্যুমুখত পৰিলে। মৃত্যুমুখত পৰাৰ কাৰণে আমাৰ 3 নম্বৰ মাকুম পথাৰবাসী ৰাইজ লগতে ওচৰ পাজৰে যিমানখিনি সমাজ এজন ব্যক্তি আছে সকলোৱে ওলাই আহিছে ইয়াৰ প্ৰতিবাদ কৰিবলৈ কাৰণে। প্ৰতিবাদ কৰাৰ পিছত ইয়াৰ যিজন SK দুবে ছাৰ আছিলে, যিজন লিড লৈ আছিলে, তেখেতে এতিয়া বৰ্তমান আমাক সহায় জনাইছে। তাৰপিছতো ইয়াৰ ওপৰত ইনকুৱাৰী কাৰ ভুলৰ কাৰণে এই ব্যৱস্থাটো হৈছে, ইয়াৰ ওপৰত সিদ্ধান্ত আমাৰ মেজিষ্ট্ৰেট ছাৰ জ্ঞানজ্যোতি গগৈ ছাৰ আছিলে। তেখেতে 3 দিনৰ ভিতৰত ইয়াৰ সঠিক ব্যৱস্থা ল'ম বুলি কেনে আমাক হেৰি দিছে, কথা দিছে এক প্ৰকাৰ। আৰু আমাৰ ছাৰেও বহুতখিনি আমাক সহায় কৰিছে কথা বতৰা পাতি, আৰু মাৰ্ঘেৰিটা পুলিচ প্ৰশাসনেও যথেষ্ট আমাক সহায় কৈছে যে ইয়াৰ উচিত তদন্ত লোৱা হ'ব। গতিকে আমি প্ৰশাসনৰ ফালৰ পৰা যথেষ্টখিনি সুবিধা পাইছোঁ। কিন্তু আমি বিচাৰোঁ যে অনাগত দিনত এনেকুৱা মাৰ্ঘেৰিটা হস্পিটেলখনত যাতে নহয়, কোনো দুৰ্ভগীয়া মানুহে যাতে নিজৰ ল'ৰা ছোৱালী যে হেৰুৱাব নালাগে, কোনোবাই নিজৰ পত্নীক হেৰুৱাব নালাগে, তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। কাৰণ এইটোৱে প্ৰথম কেছ নহয়, আৰু ইয়াৰ আগতো এনেধৰণৰ বহুত কেছ হৈ গৈছে। কিন্তু বহু ক্ষেত্ৰত দেখা পায় যে হস্পিটেল কৰ্তৃপক্ষসকল ৰাইজক দোষী কৰে, যে ৰাইজৰ কাৰণে আমাৰ মেডিকেলৰ ভাল ডক্টৰবিলাকে নাহে, উদ্ভণ্ড প্ৰকৃতি বুলি দেখুৱায়। আচলতে যিয়ে মানুহ হেৰায় তেখেতলোকে বুজি পায় আচলতে দুখ কি, আৰু এই মানুহখিনি উঠি অহাৰ কাৰণ এটা হৈছে তেওঁলোকে খুব অন্তৰ দুখ পাইছে, কাৰণ নিজৰ মানুহ হেৰুৱাইছে। নিজৰ মানুহ হেৰুৱাৰ কাৰণে খুব উজাৰি কিনে কোনোবাই 2 এষাৰ ডাঙৰকৈ ক'ব পাৰে, এইটো স্বাভাৱিক কথা। গতিকে ৰাইজেই চব। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।